এভৰিৱান এতিয়া বাজিছে ৰাতি 9টা আৰু ভাবিলো আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰো বস্তু বনাম লোকেল চিকেন আৰু কেনেকৈ বনাও মই আপোনালোকক দেখাব খুজো সেইভাবে আহিলো ভিডিওটো কৰিবলৈ তেতিয়া হলে বলকচোন চাই লওঁ মইনো কেনেকৈ বনাও লোকেল চিকেনটো বলক মই এতিয়া কাটি আছো কচু চিন্তা নকৰিব দেই মই কিন্তু কচু নবনাও মাংসই বনাম মই প্ৰিপাৰেশনখিনিহে কৰি আছো এতিয়া মই কাটি আছো কচুখিনি এইখিনি কচু পাত আৰু কচুখিনি মই আগতে ভালদৰে ধুই লৈছো কটাৰ আগতে আৰু এতিয়া পাতখিনি কাটি আছো এতিয়া কাটিম ইয়াৰ পিছত কচুখিনি ভালদৰে বাকলিখিনি এৰুৱাই লম তাৰ পিছত ধুনীয়াকৈ কাটি লম আৰু আপোনালোকৰ যদি কোনোবাৰ ধৰে বা খজুৱাই তেতিয়া হলে কটাৰ আগতে হাতত ভালদৰে মিঠাতেল সানি ল'ব তেতিয়া হলে একো প্ৰবলেম নাপাব এইখিনি মোৰ এতিয়া পাতখিনি কটা হৈ গ'ল এয়া আৰু এতিয়া বাকলিখিনি এনেদৰে ধুনীয়াকৈ এৰুৱাই ল'ম কচুখিনি বেছি নিদিওঁ অকণমান দিম 4-5 ডালমান হ'ব কচু আৰু পাত 2-3 খিলা এনেকুৱা হ'ব এতিয়া ভালদৰে এনেকৈ কাটি ল'ম মোৰ এতিয়া কচুখিনি ভালদৰে কাটি লোৱা হৈ গ'ল মোৰ কিন্তু অকণমানো ধৰা নাই আৰু খজুৱাও নাছিলে মোক কেতিয়াবা লাগিব মাংসখিনি ৰান্ধিবলৈ আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট আৰু অকণমান লাগিব পদিনা কেঁচা জলকীয়া আৰু এইখিনি মই কাটি থৈছিলোঁ কচুখিনি যে সেইখিনি আৰু এইখিনি পাতখিনি কচুৰ ইণ্টাৰেষ্টিং ইনগ্ৰিডিয়েণ্টটো হ'ল এটা হাঁহৰ কণী আৰু এইখিনি হ'ল লোকেল চিকেনখিনি মই ইয়াতে আলু পিঁয়াজ জলকীয়া গুড়ি হালধি গুড়ি অকণমান নিমখ অকণমান আৰু দিছোঁ ইয়াতে লেবু চিপি এইখিনি মেৰিনেট কৰি মই ভালদৰে ৰাখি দিছোঁ এটা কথা মন কৰিব মই কিন্তু ইয়াতে আদা আৰু নহৰুৰ পেষ্টখিনি আগতীয়াকৈ দি থোৱা নাই আৰু মই এইখিনি মেৰিনেট কৰি প্ৰায় আধা ঘণ্টামানৰ আগতে মই মেৰিনেট কৰিছোঁ আৰু এইখিনি আধা ঘণ্টা হৈ গৈছে এতিয়া মেৰিনেট কৰি এতিয়া মই কেৰাহীখনত দি লৈছোঁ সৰিয়হৰ তেল আৰু এইখিনি মই সৰিয়হৰ তেলতে বনাম আৰু এইখিনি আমাৰ ভালদৰে গৰম হৈ গৈছে এতিয়া মাংসখিনি দিব পাৰি এতিয়া দি দিম সোৱাদ অনুসৰি নিমখ আৰু দিছোঁ হালধি গুড়ি তাৰপিছত দিম ৰেড চিলি পাউডাৰ কাশ্মীৰী ৰেড চিলি নহয় অকল ৰেড চিলি পাউডাৰ দিছোঁ আৰু খন্তিখনতে দি দিলোঁ ভিডিঅ'টো কৰোঁতে এতিয়া মিক্স কৰি ল'ম ভালদৰে এইখিনি আৰু এতিয়া দিম আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি মই পেষ্টখিনি দুটা মজলীয়া চাইজৰ পিঁয়াজৰ ব্যৱহাৰ কৰিছিলোঁ কাৰণ যিহেতু মই মেৰিনেট কৰোঁতে ডাঙৰ ডাঙৰ দুটা পিঁয়াজ লৈ লৈছিলোঁ সেইবাবে ইয়াতে দুটা মজলীয়া চাইজৰ দিছোঁ আৰু এতিয়া ঢাকনখন 5 মিনিটৰ কাৰণে মই প্ৰথমে মাৰি দিম কেইটামান কেঁচা জলকীয়া ফালি লৈ দি দিছোঁ এইবাৰ ঢাকনিখন এবাৰ খুলি চাম আৰু আলুখিনি সিজা নাই এবাৰহে ঢাকন দিছোঁ আৰু এতিয়া এয়া অকণমান ভাজ খাইছে আৰু এতিয়া দিম ইয়াতে কচু পাত আৰু কচুখিনি কচু ঠাৰি কেইডাল মানে এয়া আৰু অকণমান মিহলাই লৈ আৰু ঢাকন মাৰি দিম এয়া চাওক ঢাকনিখন খুলি দিলোঁ অকণমান আৰু এবাৰ লৰাই ল'ম ধুনীয়াকৈ কচুখিনি প্ৰায় সিজিছে 80% মান এতিয়া এটা কাম কৰিম মাংসখিনি অকণমান ছাইডত লৈ পেলাই এনেকৈ তেলখিনি মাজত আনি তাত দি দিম এটা গোটা নহৰু এইটো আপোনালোকে যদি খাই ভাল পায় তেতিয়া দিব নহ'লে নালাগে মই দি দিছোঁ আৰু এইখিনি ওপৰত মাংসখিনি আনি নহৰুটোৰ আৰু ঢাকন লগাই দিম অকণমান যিহেতু কচুখিনি ভালদৰে সিজা নাই আমাৰ মাজতে মই আকৌ এবাৰ লৰাই ল'ম কাৰণ লাগি যোৱাৰ ভয় থাকেতো সেয়েহে এবাৰ লৰাই লৈছোঁ আৰু অকণ ঢাকনি মাৰি দিম এবাৰ আৰু এয়া চাওক মাংসখিনি সিজি গৈছে ধুনীয়াকৈ আৰু তেলখিনিও ছাইডত বিৰিঙি উঠিছে এতিয়া ঢাকনি নমৰাকৈ অকণমান ভাজি ল'ম আৰু দি দিছোঁ অকণমান চেনি এতিয়া মাংস প্ৰায় ৰেডিয়ে ধুনীয়াকৈ ভাজ খাই গৈছে মাংসখিনি আমাৰ আৰু ইয়াতে দি দিছোঁ কণীটো ভাঙি পেলাই আৰু এইখিনি ভালদৰে লৰাই ল'ম অকণমান সময় ভাজি থাকিম যিহেতু আমি কণীটো দি ল'লোঁ আকৌ অকণমান ভাজিব লাগিব
কণী দুটা ব্যৱহাৰ নকৰিব, এটাই কৰিব, নহ'লে মাংসৰ টেষ্টটো নোহোৱা হৈ যাব, যিহেতু লোকেল চিকেনৰ নিজাকৈ এটা টেষ্ট থাকে। এতিয়া ইয়াতে গৰম পানী দি দিছোঁ, আপোনালোকে জোখমতে লৈ ল'ব কিমান পানী লাগে। মই এইখিনি দিছোঁ আৰু উতলি পেলাই অকণমান কমি যাব আৰু এইখিনি ধুনীয়াকৈ এতিয়া উতলিবলৈ দিম। আৰু এতিয়া চিটাই দিছোঁ পদিনা পাতকেইটা ছিঙি লৈ পেলাই, উতলি থাকক। এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল। মই এইখিনিয়ে জোল ৰাখিছোঁ, বেছিকৈ গ্ৰেভি হ'লে ভাল নালাগে। আৰু মই এইখিনি এতিয়া পৰিৱেশন কৰিম গৰম গৰম ৰুটিৰ সৈতে। ভাবক কি ভাল লাগিব খাই। তেতিয়াহ'লে মই খাই লওঁ আৰু আপোনালোকে ভিডিঅ'টো আৰু প্ৰথমৰ পৰা এবাৰ চাই পেলাই বনাওক আৰু খাওক জুতিকৈ। তেতিয়াহ'লে মই খাই লওঁ আৰু আজিলৈ আহিছোঁ আৰু অতি সোনকালে লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়াহ'লে চাই থাকিব মোৰ ভিডিঅ'সমূহ আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই, শুভৰাত্ৰি।